নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমি অসমীয়াৰ পূৰ্বৰ কালাংশটোত চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বিষয়ে আলোচনা কৰোঁতে চন্দ্ৰপ্ৰভা শইকীয়ানীনো কোন সেই বিষয়ে পঢ়িছিলোঁ। এতিয়া আমি তাৰ পাছৰ অংশটো য'ৰ পৰা পঢ়িবলৈ বাকী থাকি গৈছিলে আমি তাৰ পৰা আলোচনা কৰিম। চন্দ্ৰপ্ৰভা শইকীয়ানী আমি জানো যে তেওঁৰ এগৰাকী শিক্ষক আছিল, শিক্ষয়িত্ৰী আছিল। কিন্তু সেই সময়ত ভাৰত যিহেতুকে পৰাধীন অৱস্থাত আছিল, সেই স্বাধীনতা লাভ কৰিবৰ কাৰণে যিবোৰ আন্দোলন হৈছিল সেই আন্দোলনবোৰত তেওঁ অংশগ্ৰহণ কৰিছিল আৰু তাত অংশগ্ৰহণ কৰাৰ কাৰণেই তেওঁ কি কৰিছিলে, সেই শিক্ষকতাৰ চাকৰিটো এৰি দিছিল। তাৰ উপৰিও নাৰী মুক্তিৰ কাৰণে, নাৰী সমাজৰ উন্নতিৰ কাৰণে তেওঁ বহুতবোৰ চেষ্টা কৰিছিল। আমি তেতিয়া পঢ়োঁতেই পাইছিলোঁ যে তেওঁ নাৰীৰ যিটো অসম মহিলা সমিতিৰ মহিলা সমিতি যিটো সংগঠন আছিল সেই সংগঠনটো তেওঁ তেতিয়াই গঢ় দি তুলিছিল। এতিয়া আমি ইয়াৰ পাছৰ অংশৰ পৰা পঢ়িবলৈ আছে। চন্দ্ৰপ্ৰভাই মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ গাঁৱৰ মহিলাসকলক, মহাত্মা গান্ধীৰ আদৰ্শত তেওঁ অনুপ্ৰাণিত হৈ কি কৰিছে, গাঁৱৰ মহিলাসকলক ঘৰতে কি কৰিছে, সূতা কটা, তাৰমানে সূতা কাটি কাপোৰ ববৰ কাৰণে, হয়নে, ঘৰতে সূতাৰ কটা, কাপোৰ বোৱা আদি কামত লগাইছিল। তেতিয়াৰ পৰাই যেতিয়া মহাত্মা গান্ধীয়ে কি কৰিছিলে জানানে, স্বদেশী বস্তু গ্ৰহণ আৰু বিদেশী বৰ্জন, অৰ্থাৎ বিদেশীসকলে, ইংৰাজসকলে যিবোৰ কাপোৰ কানি আনিছিল, বস্তু আনিছিল, সেইবোৰ সম্পূৰ্ণৰূপে পৰিত্যাগ কৰি স্বদেশত তৈয়াৰ কৰা বস্তু গ্ৰহণ কৰিবলৈ শিকাইছিল আৰু তেতিয়াই কি কৰিছিলে, কাপোৰ বোৱাইছিল আৰু খাদী কাপোৰ বা কটন কাপোৰ তেতিয়াই মানুহে তৈয়াৰ কৰি ল'বলৈ শিকিছিল বা পূৰ্বৰ পৰাই আমাৰ অসমত সেই কাপোৰ কানি তৈয়াৰ কৰা যিটো সূতাৰ এৰী সূতা হওক, পাট সূতা হওক, সেই প্ৰথাটো আমাৰ অসমত পূৰ্বৰ পৰাই আছে। কিন্তু এই বিদেশী বৰ্জনৰ সময়ত সি বেছিকৈ প্ৰকট হৈ পৰিছিল আৰু চন্দ্ৰপ্ৰভা শইকীয়ানীয়েও অসমৰ মহিলাসকলক সেই কাপোৰ কটা, কাপোৰ বোৱা আদি কামত কাৰণে অনুপ্ৰেৰণা যোগাইছিল আৰু সেই কামত তেওঁ লগাইছিল। আৰু যেতিয়াৰ পৰা বিদেশী বস্ত্ৰ ত্যাগ আৰু তেওঁ খাদী পিন্ধিবলৈ লৈছিল, সেই মহাত্মা গান্ধীৰ অসম আন্দোলনৰ স্বদেশী আন্দোলনৰ সময়ৰ পৰাই কি হৈছে, বিদেশী বস্ত্ৰ ত্যাগ কৰিছিল আৰু খাদী কাপোৰ পিন্ধিবলৈ লৈছিল আৰু সেই প্ৰভাৱ অসমতো পৰা হেতুকে চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে অসমৰ মহিলাসকলক এই কাপোৰ কানি বোৱাৰ কাৰ্যৰ ওপৰত বেছিকৈ গুৰুত্ব প্ৰদান কৰিবলৈ শিকাইছিল। জীৱনত কাহানিও হাৰ নমনা চন্দ্ৰপ্ৰভাই সমাজৰ কুসংস্কাৰ দূৰ কৰা, আমাৰ সমাজত কিছুমান বেয়া নিয়ম আছে, বেয়া নীতি নিয়ম আছে, সেইবোৰক কুসংস্কাৰ বুলি কোৱা হয়। সেই কুসংস্কাৰসমূহ কেনেকৈ দূৰ কৰিব পাৰি, দুৰ্নীতিৰ ৰোধ, সমাজত হৈ থকা বেয়া কথাবোৰ কেনেকৈ, দুৰ্নীতিবোৰ কেনেকৈ নাইকিয়া কৰিব পাৰি, দুৰ্নীতিমুক্ত কৰিব পাৰি, বাল্য বিবাহ ৰোধ, কম বয়সতেই বিয়া পতা, অৰ্থাৎ ছোৱালীবোৰ খুব কম বয়সতে বিয়া দিয়া হৈছিল, সেই বাল্য বিবাহ ৰোধ কৰিছিল। জাতিভেদ প্ৰথাৰ লোপ, জাত পাতৰ বিচাৰ কৰা হৈছিল পূৰ্বতে, উচ্চ জাতৰ লোকসকলক সকলো কামত প্ৰাধান্য দিয়া হৈছিল, নিম্ন জাতৰ লোকসকলক দিয়া নাছিল। সেই প্ৰথাবোৰ যিহেতুকে বেয়া আছিল, তেওঁ সেইবোৰ নাইকিয়া কৰিবৰ কাৰণে অশেষ চেষ্টা কৰিছিল। বিদেশী বিলাসিতা বৰ্জন, নাৰী মুক্তি, মদ ভাং বৰ্জন আদিৰ দৰে কাৰ্যসূচীৰে সমাজ কল্যাণৰ অৰ্থে কাম কৰি যাবলৈ ধৰিলে। চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে তাৰমানে এই গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈছিলে। মহাত্মা গান্ধীয়ে স্বদেশী আন্দোলনৰ সময়ত যিবোৰ নীতি গ্ৰহণ কৰিছিলে, সেই নীতিৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁ সেই নীতিৰে গ্ৰহণ কৰি তাৰে কি কৰিছিলে, এই কামবোৰ কৰিছিলে। যেনেকৈ ঘৰতে সূতা কাটি কাপোৰ তৈয়াৰ কৰা, বিদেশী বস্ত্ৰ এৰি স্বদেশী বস্ত্ৰ গ্ৰহণ কৰা, তাৰপৰা নতুবা সমাজত যিবোৰ বেয়া নিয়ম আছে, দুৰ্নীতি আঁতৰা, বাল্য বিবাহ ৰোধ কৰা, জাতিভেদ প্ৰথা দূৰ কৰা, তাৰপৰা সমাজত বা এই মদ ভাং আদিবোৰ যে মানুহে কিছুমানে খায়, সেই মদ ভাং আদিৰ ব্যৱস্থা নাইকিয়া, আদিৰ বৰ্জন কৰা, এনেবোৰ বিভিন্ন সমাজ সেৱামূলক কাম চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে চেষ্টাত কৰা হৈছিলে। তাৰোপৰি তেওঁ হৰিজনসকলৰ, সমাজৰ যিসকল পাছপৰা শ্ৰেণীৰ লোক, সেই হৰিজনসকলক কি কৰিছিলে, শিক্ষাৰ বাবেও তেওঁ অশেষ চেষ্টা কৰিছিলে। আমি যিসকলৰ সমাজৰ এই নিম্ন বৃত্তিসমূহ যোনবোৰে কৰে, ধৰি লোৱা এই মেটুৰ বুলি যোনবোৰে এইবোৰ চাফ চিকুণ কৰে, তেনেধৰণৰ যি নিম্ন
বৃত্তিত কাম কৰা হৰিজন লোকসকল তেওঁলোককো যাতে শিক্ষা দিব পাৰি সেই শিক্ষাৰ ব্যৱস্থা তেওঁ কৰিছিলে। 1931 চনত ভাৰতবৰ্ষত যি আইন অমান্য আন্দোলন হৈছিল আৰু 1942 চনত ইংৰাজৰ বিৰুদ্ধে যি ভাৰত ত্যাগ আন্দোলন হৈছিল সেই আন্দোলনত তেওঁ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। 31 চনত হোৱা আইন অমান্য আন্দোলন আৰু 42 চনত হোৱা কি আছিলে ভাৰত ত্যাগ আন্দোলন যিকেইটা নেকি মহাত্মা গান্ধীৰ চেষ্টাত হৈছিল সেই আন্দোলনত তেওঁ বিশেষভাৱে তেওঁৰ ভূমিকা আমাৰ অসমত তেওঁৰ ভূমিকা বিশেষভাৱে মন কৰিবলগীয়া আৰু এই আন্দোলন কৰিয়ে তেওঁ কাৰাবাস পৰ্যন্ত খাটিছিল। চন্দ্ৰপ্ৰভা শইকীয়ানী এগৰাকী তাৰ লগে লগে কি আছিল সুলেখিকাও আছিল। তেওঁ সুলেখিকা আছিল। তেওঁ সুন্দৰ তেওঁ কি হৈছে কেইবাখনো পুথি ৰচনা কৰিছে। সেই পুথিবোৰৰ ভিতৰত কি আছে চোৱা তেওঁ প্ৰকাশিত কেইবাখনো পুথি এখন আছিলে কি হৈছে পিতৃভিথা 1937 চনত প্ৰকাশ হৈছিলে। তাৰ উপৰিও কেইখনমান গ্ৰন্থ প্ৰকাশ হ'বলৈ থাকি গৈছিল। সেইকেইখন প্ৰকাশিত উপন্যাস আছিল। সেইকেইখনৰ নাম কি আছিলে চোৱা শেষ আশ্ৰয়, অপৰাজিতা, কণ্ঠমালা আদিবোৰ তেওঁ অপ্ৰকাশিত উপন্যাস আছিলে। তেওঁৰ অভিযাত্ৰী নামৰ এখন আলোচনী তেওঁ সম্পাদনা কৰিছিল আৰু চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে অসম প্ৰাদেশিক মহিলা সমিতিৰ ইতিবৃত্তখন শেষ বয়সত লিখি উলিয়াইছিল। তেওঁ লিখি উলিওৱা এখন কি আছে গ্ৰন্থ হ'ল অসম প্ৰাদেশিক মহিলা সমিতিৰ ইতিবৃত্ত। মই কৈছোঁৱে যে তেওঁ অসম মহিলা সমিতিৰ তেওঁ কি কৰিছিলে নামৰ সংগঠনটো তেওঁ সৃষ্টি কৰিছিলে আৰু সেই মহিলা সমিতিৰ সংগঠনটো তেওঁ নাৰী মুক্তিৰ কাৰণে, নাৰীৰ উন্নতিৰ কাৰণে, নাৰীৰ শিক্ষাৰ কাৰণে তেওঁ বিশেষ গুৰুত্ব দিছিলে আৰু সেই মহিলাসকল সমিতিখননো কেনেকৈ গঠন হৈছিল সেই গোটেই বস্তুবোৰ সামৰি মহিলা সমিতিৰ ইতিবৃত্ত বুলি এখন গ্ৰন্থ তেওঁ জীৱনৰ শেষফাললৈ ৰচনা কৰিলে। অসমৰ নাৰী মুক্তি সংগ্ৰামৰ গুৰি ধৰোঁতা এইগৰাকীৰ আদৰ্শ মহিয়সী মহিলাৰ 1972 চনত তেখেতক কি দিয়া হয় পদ্মশ্ৰী উপাধি প্ৰদান কৰা হয়। মই আগৰ ভিডিঅ'ত তোমালোকক কৈছিলোঁ পদ্মশ্ৰী উপাধি ভাৰত চৰকাৰে কি কাৰণে দিয়ে মানে ভাৰত চৰকাৰে কি হৈছে সাহিত্য, সংস্কৃতি, ক্ৰীড়া বা মানৱ সেৱা এনেধৰণৰ বিভিন্ন দিশত বৰঙণি আগবঢ়োৱাৰ কাৰণে এনেধৰণৰ পদ্ম সন্মানযুক্ত উপাধিবোৰ প্ৰদান কৰা হয় আৰু চন্দ্ৰপ্ৰভা শইকীয়ানীকো পদ্মশ্ৰী উপাধি প্ৰদান কৰা হৈছিল। 1972 চনৰ 16 মাৰ্চ তাৰিখে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ মৃত্যু হয়। 72 চনত তেতিয়াহ'লে তেখেতৰ মৃত্যু হয় আৰু এইগৰাকী মহিয়সী নাৰী অসমীয়া জাতিৰ উন্নতিৰ কাৰণে নাৰী মুক্তিৰ কি হৈছে কাৰণে এইগৰাকী নাৰীয়ে বিশেষভাৱে বৰঙণি আগবঢ়াই গৈছে। আমি এতিয়াৰ পৰা আমি 10মান শ্ৰেণীত পোৱালৈকে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ গোটেই জীৱন বৃত্তান্তৰ ওপৰত আৰু কেইবাটাও পাঠ পঢ়িবলৈ পাম। এই পাঠটোৰ কথাখিনি আমাৰ ইমানতে শেষ হৈছে। ইয়াৰ পাছৰ যিটো কালাংশ হ'ব তাত মই প্ৰশ্ন উত্তৰখিনি তোমালোকক আলোচনা কৰি দিম। ধন্যবাদ।